হালধীয়া চৰাই। সাধুকথাৰ নীলা চৰাইটো দেখা পাবলৈ উৎসুক হৈ চৰাইবোৰলৈ চাওঁ। চৰাইবোৰলৈ চাই থকাটোত এটা মায়া আছে। মোৰ মূৰাই উৰে ওপৰলৈ, চু মাৰি নামি আহে। ওপৰতেই লুটি বাগৰ মাৰি উভতি যায় কৰবালৈ। মই চাই ৰওঁ, বিচাৰি থাকোঁ। কেতিয়াবা চিটি বাছত ঘূৰি ফুৰে চৰাইবোৰ, চহৰখন চাই। ভ্ৰমণ সুখত ওলাই আহিব খোজা গানটো ডিঙিৰ একোণত চেপা খাই ৰয়। চিটি বাছ এৰি চৰাইবোৰ ফুটপাথত ঘূৰে, চিনেমা চাই, আক্ষেপ কৰে। মানুহৰ চিনেমাবোৰ একদম ভাল নালাগে পাই। আমাৰো চিনেমা থকা হলে। ৰেষ্টুৰাত সিহঁতে এচলুকৈ চাহ খায়। চাহবোৰ সিহঁতৰ তেজৰ দৰে গোন্ধায়। নেহৰু পাৰ্কৰ কিনাৰেৰে ফুচফুচাই কথা পাতি সিহঁতবোৰ গুচি যায় কৰবালৈ। সিহঁতেও বাৰু বিচাৰি ফুৰে নেকি মোৰ দৰে সেউজীয়া হবলৈ এটা নীলা চৰাই? সিহঁতৰ খোজ পৰি পৰিয়েই হল নেকি চহৰ আৰু আলিবাটবোৰ? চৰাইবোৰলৈ চাই থাকো বাবেই কোনোবাই কাণে কাণে কৈ যায়, এটা চৰাইখানা পাতা, চৰাইবোৰ পুহি ৰাখা। হে মোৰ পৰম সুহৃদ, তোমাক কিদৰে বুজাওঁ? চৰাই পুহিব জনা মানুহ নহওঁ মই। আৰু এইবোৰো যে মোৰ দৰে একোটা হালধীয়া চৰাই।